তো মই আপোনালোকক এটা কথা কওঁ যে এইবাৰ SSC GD যিটো মেডিকেল হ'ব সেই মেডিকেলত আপোনালোকৰ মানে কিমানজন ল'ৰা ছোৱালী মাতিছে তো আমি সকলোৱে জানো যে অসমত প্ৰায় 5,500মান পোষ্ট আছে মানে এতিয়ালৈকে SSC GD আটাইতকৈ যদি বেছি কোনোবা এটা বৰ্ষত যদি পোষ্ট বেছি আছে তেতিয়াহ'লে এইটো বৰ্ষত আটাইতকৈ বেছি পোষ্ট আছে ঠিক আছে আৰু আমি সকলোৱে জানো যিটো 2024 যিটো ৰিক্ৰুটমেণ্ট ৰেলী হৈছে য'ত ফিজিকেল আৰু মেডিকেল একেলগে হৈছিলে তো যিটো মানে কাট অফৰ যিটো স্পাইকটো হৈছিলে তো বহুত বেছি হৈ গৈছিলে ঠিক আছে তো সেইকাৰণে মানে কি হৈছিলে আপোনাৰ কাট অফত অলপ ডিফাৰেঞ্চটো এজ ইউজুৱেল যিটো আমাৰ লাষ্ট ইয়াৰত থাকে যিটো ট্ৰেণ্ড চলে সেইটো নচলে ঠিক আছে তো এতিয়া আমাৰ SSC GDৰ বাবে টোটেল 9,846জন ল'ৰাক মানে কি আপোনাৰ মেডিকেলৰ বাবে মাতিছে ঠিক আছে তো এতিয়া মানে এইটো কি বুজিছে তো অৰ্থাৎ 1:2 ৰেচিঅ'ত মাতিছে অৰ্থাৎ এটা পোষ্টৰ এগেইনষ্টে প্ৰায় 2জনকৈ ল'ৰা মাতিছে ঠিক আছে তো এতিয়া মোৰ কথাটো হ'ল তো ইয়াৰ পিছত কাট অফ কিমানমান যাব তো কাট অফ আপুনি বহুত বেছি গ'লেও 7-8লৈকে থাকিব তাতকৈ বেছি নাথাকে ঠিক আছে তো নিশ্চিন্ত মনে আপোনালোকে নিজৰ কনফিডেন্স ৰাখি মেডিকেল দিয়ক বাকী নিজৰ চেষ্টাটো কৰিছে বাকী চাওক কি হয় কিন্তু 7-8ৰ ওপৰত বেছি মানে কাট অফ বেছি নাযায় কাৰণ 1:2 ৰেচিঅ'ত বৰ্তমান ল'ৰাখিনিক কি মেডিকেল দিবৰ বাবে মাতিছে ঠিক আছে